পিছফালে ভিউ আছে এইটোফালে মহৰে পাৰ্বতী কেনেকৈ এই ওপৰৰ পৰা মানে ইয়াৰ পৰা ৰাতিপুৱা ধুনীয়াকৈ ইয়াত ছানছেট ভিউ দেখিবলৈ পোৱা যায় 4টামান বজাত কি জানা না এটা ভালে জায়গাখিনি কিন্তু উঠাংতে বহু ভাগাত ধৰে এইখিনি ভাগাৰ একো নহয় গম পাইছা না অলপ কষ্ট কৰিব লাগিব চচৰি মচৰি আহি পাছো হেবাল কিনে দিনৰ 12টা এটা আহিলে কাম নহ'ব ৰাতিপুৱা 4টাৰ পৰা 5টা বজাৰ ভিতৰত হে মোৰ মৰমৰ কলেজৰ ভাই ভনীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগ ভিডিঅ'লৈ চ' মানে বহুত দিন হ'ল ভিডিঅ' তেনেকৈ দিয়া নাই মানে কণ্টেণ্টৰ পৰা এনেকৈ বনোৱা নাই চ' ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ যদি ভাল হয় ভিডিঅ'টো দিম আৰু চ' ভিডিঅ'টো কি হ'ব কি হ'বলৈ গৈ আছে চ' ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব সেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবলৈ আশা থাকিল মানে ভিডিঅ'টো হ'ল এতিয়া ঘৰত আছোঁ এইবাৰ অলপ পিছত মানে আমাৰ পংকজ ৰাজীৱ আমি এনেকৈ গোটেইকেইজনৰ লগ লাগি পাৰ্বতী পাহাৰ যাই আছোঁ মানে বকতি আছে মন্দিৰ তাৰপৰা পাৰ্বতী পাহাৰ যাই ধুনীয়াকৈ মানে হেঙা টেঙা কৰি পাৰিলে এটা ভিডিঅ' বনাম যদি ভিডিঅ'টো ভাল হয় মানে আপোনালোকে পাব আৰু চ' ভিডিঅ'টো চাই থাকিবলৈ আশা ৰাখিল তো ইয়াত আৰু বাকী আৰু বিশেষ একো বুকি নাথাকোঁ তাত গৈ ভিডিঅ' বনাম আৰু তাত লগ পাব আৰু এইখনে হৈছে পাৰ্বতী পাহাৰৰ মূল গেটখন আৰু এনেকৈ ঘৰৰ পৰা চিধা আহি পালোঁ পাৰ্বতী পাহাৰ চ' এতিয়া ভিতৰলৈ যাওঁ চ' ভিডিঅ'টো চাই থাকিব আৰু প্ৰৱেশ কৰি কিবা মানে অৰণ্যৰ মাজলৈ সোমাই যেন লাগিছে কি ধুনীয়া ভিউ চাওকচোন গাইছ মই ভিউটো দেখুৱাই আছোঁ মানে এটা প্ৰাকৃতিক নেচাৰেল পৰিৱেশ গাইছ আৰু ওপৰলৈ উঠি গৈ আছোঁ ইয়াত মানে ভাল বতৰত উঠিব অলপ টান মানে ৰ'দ দি থাকিলে কষ্ট হয় যিহেতুকে 2-1 দিনৰ পৰা বৰষুণ দি আছে কথা নাই আমি এনে উঠাত মানে ভাল পাম যিহেতু বতৰটো আজি ঠাণ্ডা আৰু মোৰ লগত আহিছে এইটোফালে এই পংকজ ভাই আছে আমাৰ এইটোফালে ৰাজীৱ আছে আৰু আমি এনেকৈ মানে 4জন আহিছোঁ দিয়ক আৰু গাইছ মানে সম্পূৰ্ণ ভিডিঅ'টো A to Z চাই থাকিব শেষলৈ প্ৰথমৰ পৰা শেষলৈ আৰু ভিতৰলৈ সোমাই যিটো মানে ধুনীয়া ভিউ যিটো ফিলিংছ পোৱা গৈছে অলপ বুজাই ক'ব নোৱাৰি আৰু এনেকৈ যদি আগফালে যাওঁ মানে আগলৈ যাই থাকিব পাৰিম আৰু যেন পিছফালে ঘূৰি চাওঁ এটা ধুনীয়া ভিউ আছে দেখুৱাই আছোঁ এইটোফালে মহাদেৱ আৰু পাৰ্বতী কেনেকৈ ধুনীয়াকৈ আঁকি থৈছে ধুনীয়া মানে আৰু সেইটোফালে যদি আমি যাওঁ দোকান আছে পানী বটল খোৱা বস্তু কিনি নিব পাৰে ওপৰলৈ আৰু ইয়াত মানে আৰু ফটো উঠাৰ বাবে কেমেৰাৰ লগত লৈ আহিয়া গৈছে আজি আহিছোঁ এইটোফালে কেমেৰা আনিছে যে ফটো উঠাৰ কাৰণে ঘূৰিম মানে ফটো উঠিম পূৰা কেমেৰামেন লগত লৈ আহিছোঁ ভাই ফটো মাৰি আছে আৰু এনেকৈ আধা ৰাস্তামান অহাৰ পিছত ইয়াত মানে দোকান পাব এইবোৰ এনেকৈ দোকান আছে ইয়াত মানে পানী বটল খোৱা বস্তু কিনিব আৰু ওপৰত খোৱাৰ বাবে আৰু ইয়াতে এটা বস্তু ভাল লাগিছে ইয়াৰ চিৰিবিলাক ষ্টেপ বাই ষ্টেপ নহয় শ্লোপিং টাইপ এনেকুৱা মানে ভাগতটো কম লাগে সেইবাবে উঠাত সুবিধা হয় এনে দেখাত পাৰ্বতী পাহাৰখন ধুনীয়া তাতো আৰু এটা দিন যিহেতুকে বৰষুণ চলি আছে না গছৰ পাতবোৰ মানে সেউজীয়া হৈছে আৰু সেইবোৰ দেখিলে মানে বহুত ভাল লাগে ধুনীয়া মানে ক'বলৈ ভাগে নাই পূৰা নেচাৰেল মানে মোবাইলত যিটোৰ একচানা সেউজীয়া পৰিৱেশ গাইছ মানে তাত চাই মানে ইয়াত আহি চালে বেছি ভাল লাগে হয় না নহয় কেনেকুৱা লাগছে তোৰা কিনে আৰু গাইছ চাব পাৰে পূৰা মুখ চুখ ঘামি গৈছে মানে ঠাণ্ডা বতৰ হ'লেও আৰু পাৰ্বতী পাহাৰৰ এটা ভিউ পইণ্ট চাব পাৰে পিছফালে পূৰা নেচাৰেল মানে এইবোৰ দেখা পায় আৰু ইয়াতে গৰু বিহুৰ দিনা হাজাৰ মানুহ হয় আৰু ইয়াৰ পৰা তলৰ সকলো বস্তু দেখা পোৱা যায় ভাগৰ লাগছে না কি ভাই কচাই না ভাই মই নাহো ভাগৰ লাগছে না কি কচাই না ভাই আৰু ফাইনেলি এনেকৈ অৱশেষত আহি পালোঁ ওপৰত থকা মন্দিৰটো ইয়াত ধুনীয়াকৈ সেৱা টেঙা কৰিলোঁ চ' তেনেকৈ ভিডিঅ' কৰা নাই যিহেতুকে ইয়াত মানুহ বহুত আছে আৰু মানুহ থাকিলে বেকগ্ৰাউণ্ড চাউণ্ডটো আহে চ' চাব পাৰে ইয়াৰ পৰা ৰাতিপুৱা সম্পূৰ্ণ ছানছেট ভিউটো দেখিবলৈ পোৱা যায় মই এবাৰ কেমেৰাটো ঘূৰাই দিছোঁ চাই লওক আৰু এইকেইটা ক্লিপ ফাষ্ট ফুড দিছোঁ লগে কিনে গোটেই ক্লিপবোৰ চ' এইখিনি আছিল আৰু গাইছ দেখুৱাব লাগে কিনো দেখুৱা আমাৰ সকলোৱে আহিয়ে থাকে যদি আপোনালোকে এই পাৰ্বতী পাহাৰৰ ওপৰৰ পৰা মানে পাহাৰৰ ওপৰৰ পৰা যেন ছানছেট ভিউ একেবাৰে ওচৰত চাব খোজে তেতিয়াহ'লে আমাৰ নিচিনা এই 9টা 10টাত উঠি কিনে দিনৰ 12টা এটা আহিলে কাম নহ'ব ৰাতিপুৱা 4টাৰ পৰা 5টা বজাৰ ভিতৰত আহিব আৰু ধুনীয়াকৈ ছানছেট ভিউ চাব পাৰি গাইছ কি জানা যদি তলৰ পৰা অলপ মানে গাইছ আপোনালোকে কষ্ট কৰি আহে কষ্টৰ ফল সদায় মিঠা মানে ওপৰত আহি থাকিলে মানে এটা ভাল ভিউ পায় মানে কষ্টৰ ফল সদায় মিঠা আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গোটেইখিনি কৰিব লগ পাই আছোঁ অন্য ভিডিঅ'ৰ সৈতে আজিলৈ বাই ধন্যবাদ জয় আই অসম কি ভিডিঅ' এতিয়া লগ পাম আমি নেক্সট কি ভিডিঅ' আহি আছে পংকজ ভিডিঅ' কিবা আহিব আৰু চাই পেংকল আহি আছে নে কিবা আমাৰ কৰি ময়ূৰ মেক আছামিছক মানে ময়ূৰক পেংকল কৰি আমি পেংকল ভিডিঅ' বনাই আছোঁ বাকী আজি ভিডিঅ'টোৰ কথা কৈ দি লাইক কমেণ্ট শ্বেয়াৰ কৈ দিবি আৰু গাইছ জানাই আছোঁ না কষ্ট কৰি বনাইছোঁ না কি সৰু চলি মানে ছাবস্ক্ৰাইব নকৰে মানুহ মাহানে কিয় হয় নকৰা কৰবি ছাবস্ক্ৰাইব কৰিব দিয়ক আৰু গাইছ